মানুহ কিমান নিষ্ঠুৰ হ'লে এনে কাম কৰিব পাৰে। অৰণ্য মানৱ যাদৱ পায়েঙৰ যি সপোনৰ যি আশাৰ মূলাই কাঠনি অৰণ্য আছিল, সেই অৰণ্যক কোনো দুৰ্বৃত্তই জ্বলাই দিয়া বুলি খবৰ পাইছোঁ। এই খবৰটো পাই মনত বহুত দুখ পাইছোঁ, কিয়নো জানিব পৰা মতে সেই অৰণ্যখনৰ 2 পৰা 4 বিঘামান অংশ জ্বলি গৈছে আৰু সেই ঠাইত নতুনকৈ গছপুলিও ৰোপণ কৰিছিল। বৰ্তমান য'ত মূলাই কাঠনি অৰণ্যখন আছে তাত পূৰ্বতে বালিচট আছিল, কিন্তু তেওঁ নিজা প্ৰচেষ্টাৰে নিজা পৰিকল্পনাৰে অৰণ্যলৈ ৰূপান্তৰিত কৰিলে এইগৰাকী যাদৱ পায়েঙে। আৰু যাদৱ পায়েঙে উল্লেখ কৰা মতে পূৰ্বতে তাত বালি খননো হৈছিল আৰু তেওঁ তাৰ বিৰুদ্ধে মাতো মাতিছিল। আৰু এইজন ব্যক্তিয়েই বিভিন্ন সময়ত অসমক বিভিন্ন দেশৰ সৈতে চিনাকি কৰি দি আহিছে, আমাক বেলেগে চিনি পায়। আৰু তাৰ পাছতো এনেকুৱা কৰিব লাগেনে? ভাবকচোন, এজন ব্যক্তিৰ বাবে আমি কিমান সতেজ অক্সিজেন লাভ কৰি আছোঁ। সঁচাই এই খবৰটোৱে মনত বহুত আঘাত দিলে। শেষত এটাই ক'ম, এই বিষয়টোৰ ওপৰত উচিত তদন্ত হ'ব লাগে, দোষীয়ে যাতে উচিত শাস্তি পায়।